Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। ইতিমধ্যে আপোনালোকে গম পাই যোৱাকালি আমাৰ এলপি ইউপিৰ এপইণ্টমেণ্টবিলাক দিয়া হৈছিল। তো এতিয়া আমি সকলোৱে শুনি আছিলোঁ যে যিখিনি আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ তেওঁলোকৰ কেতিয়া এপইণ্টমেণ্ট দিব এই সম্পৰ্কত আমাৰ সকলোৰে এটা কিউৰিঅচিটি আছিল বা আমাৰ সকলোৰে জানিব মন গৈ আছিল। কিন্তু এখন ইম্পৰ্টেণ্ট নটিচ আৰু অফিচিয়েল নটিচ আহি গৈছে কেতিয়া নিযুক্তি দিব। গতিকে যিসকলে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰখন সিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে ভাল খবৰ আৰু এই নটিচখন চাই আপোনালোকে গম পাব কেতিয়া নিযুক্তি দিব। তো ইয়াত কি কোৱা হৈছে চাম আমি। ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ইন লোকেল ডেইলিজ ৰাইট কমন এডভাৰটাইজমেণ্ট ডেটেড এডভাৰটাইজমেণ্ট ডেটটো দিয়া আছে 27 ডিচেম্বৰ 2023। ইট ইজ ইনফৰমেশ্যন that all the qualified and selected candidates for the post of postgraduate teacher and graduate teacher of government and provincial and secondary school except candidates selected under PWD and Tea Garden, T Tribe and Adivasi category. T Tribe and PWD category selection हुआ के बाद दी पेलाय बाकी खिनिर must attend orientation come ceremonial distribution of appointment letters. Appointment letter निजुक्तिर जी अनुष्ठान আছে সেই অনুষ্ঠানত attend কৰিব লাগিব আৰু it is also informed that the attendance of the candidates will be taken while entering the venue আৰু যেতিয়া আপোনালোকে সময় তাত এটেন্ডেন্স লোৱা হ'ব আৰু ক্যান্ডিডেট সকলে নিজৰ আইডেন্টিটি প্ৰুফ আনিব লাগিব আৰু টাইমটো দিয়া আছে টাইম আৰু ডেট হৈছে 13 নৱেম্বৰ 13/11/2025 আৰু ভেন্যুটো হৈছে ভেটেনাৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী 22 ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰ' আৰু ৰিপৰ্টিং টাইম 2 PM গতিকে 2টা বজাত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব আৰু এই নটিচখন আজি ওলাইছে আজি 6:10 এই নটিচখন ওয়েবসাইটত ওলাইছে গতিকে আপোনালোকে ওয়েবসাইটত এই নটিচখন চাব পাৰে আৰু চাই পেলাই আমাৰ যিসকল নিযুক্তি পাবলগীয়া প্ৰাৰ্থী আছে তেওঁলোকে সেই দিনটোৰ কাৰণে ৰেডি হ'ব পাৰে গতিকে আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ লগত এই খবৰটো শ্বেয়াৰ কৰিলোঁ যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব ভৱিষ্যতে এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে এবাৰ জিটি পিজিটি সিলেকশ্যন পাইছে ধন্যবাদ।